Remember we met? I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hi guys, welcome back to my channel. Asha koru hokolu bhale ase. Ami hoday notun khwad bisaru aru besikoi bisaru veg item. Tare eta veg item apnalokole loi ahisu. Ei veg item to eta experiment hoy. Asalote moi duta dish mix kori peni moi eta dish banabo chesta kori asilu kintu hetut moi successful holu aru khabole khube tasty hoisile. আপোনালোকে ট্রাই কৰিবচোন এই ৰেচিপিটো যোনটো মই শেয়াৰ কৰিম তাৰ আগতে মই এয়া ক'ব বিচাৰো যে ঢোকাৰ ডালনা ৰেচিপিটো এটা ৰিকুৱেষ্টেড ৰেচিপি হে আছিল মই তাত মেনশন কৰিবলৈ পাহৰি গৈছিলো সো আজি এই ৰেচিপিটোতে মই মেনশন কৰিছো সাগৰিকা এণ্ড পাৰমা যোনে মোক ৰিকুৱেষ্ট কৰিছিল ঢোকাৰ ডালনা ৰেচিপি দিবলৈ কিন্তু মই তাত অলপ ফিউজন কৰি পেনি দিলো যেটো নৰ্মাল ঢোকাতকৈ অলপ বেলেগ হয় আপোনালোকে যদি নাই দেখা তেন্তে মোৰ চেনেলত গৈ আপুনি চাব পাৰে ঢোকাৰ ডালনা ৰেচিপিটো সো বলক তেন্তে আজি আমি বনাও পনীৰ কোফতা পোলাও আৰু এই ৰেচিপিটো ট্ৰাই কৰিলে আপোনাৰ ভেজ খাই ভালেই লাগিব তেন্তে বলক কিচেন এৰিয়ালৈ যাও সামগ্ৰীসমূহ লৈ লৈছো মই ইয়াত লৈছো হালধি আদা ৰচুনৰ পেষ্ট কৰ্ণফ্লোৰ পনীৰ ধনিয়া গুড়া জলকীয়া গুড়া কাজু আৰু খিচমিচ ঘি আৰু কেওৰা ৱাটাৰ আৰু লৈছো বাসমতি ৰাইচ বইল আলু আৰু তেজপাত ফাৰ্ষ্ট ষ্টেজত মই বাসমতি চাউলখিনি 1 কাপ পানী দি তিয়াই থম আধা ঘণ্টাৰ কাৰণে এতিয়া নেক্সট ষ্টেপত মই পনীৰ লৈছো ইয়াত মই বইল আলু গ্ৰেট কৰি দিম গ্ৰেট কৰা পাছত ইয়াত মই কৰ্ণফ্লোৰ 3 চামুচ এড কৰিছো দিছো 1/4 স্পুন হালধি লগতে দিম অলপ আদা নহৰু পেষ্ট ৰেড চিলি পাউডাৰ আধা চামুচ এয়া দেগী মিৰ্চৰ ৰেড চিলি পাউডাৰ হয় আপোনালোকে কাশ্মীৰীও ল'ব পাৰে আৰু দিছো আধা চামুচ ধনিয়া গুড়া প্ৰয়োজন অনুসৰি নিমখ ভালকৈ মিক্স কৰিম আৰু এটা ডো বনাই লম এয়া মোৰ ডো বনি গ'ল মন কৰিব যে ভালকে ডোটো মঠি ল'ব লাগিব নহলে আপোনাৰ কোফতা ফ্ৰাই কৰোতে ফাটি যাব পাৰে আৰু আধা ঘণ্টাৰ কাৰণে মই ৰেফ্ৰিজাৰেটৰত ৰাখি থৈছো এতিয়া এখন কেৰাহী লৈছো ইয়াত মই তেল দিম অকণমান বেছিকৈ দিম আৰু কাজু আৰু খিচমিচ ফ্ৰাই কৰি লম অকণমান গোল্ডেন ব্ৰাউন হ'বলৈ দিম গোল্ডেন ব্ৰাউন হোৱা পাছত এয়া নমাই লম ইয়াত এতিয়া আকৌ মই পিয়াজ ফ্ৰাই কৰি লৈছো পিয়াজখিনি মই বেৰিস্তা বনাম আধা ঘণ্টা হৈ যোৱাৰ পাছত মই এয়া ডো উলিয়াই লৈছো আৰু সৰু সৰু বল বনাই গৈ আছো লগতে মই পিয়াজখিনিও ফ্ৰাই কৰি আছো সমান পৰ্চনত ভাগ কৰা পাছত মই এয়া বল বনাই পেনি সৰুকে টিকি শেপত কৰিছো আপোনালোকে বল শেপতো ৰাখিব পাৰে কিন্তু মই এয়া টিকি শেপতহে ৰাখিছো এয়া কোফতা গিটা বনি হৈ গ'ল এতিয়া এয়া ফ্ৰাই কৰিম মই তাৰ আগতে মই বেৰিস্তাখিনি উঠাই লম এয়া মোৰ বেৰিস্তা হৈ গ'ল এয়া একেখিনি তেলতে মই কোফতা গিটা ফ্ৰাই কৰি লম এটা এটাকৈ মই দি যাম আৰু ফ্ৰাই কৰি যাম আৰু ভালকৈ ফ্ৰাই কৰিব লাগিব নহলে কোফতা কেটা ভাঙি যাব পাৰে এয়া ভালকে ফ্ৰাই কৰি লৈছো মই আপোনালোকেও ভালকে ফ্ৰাই কৰি ল'ব নহলে কোফতা কেটা পোলাও দিওতে ভাঙি যাব পাৰে
ৰঙা হৈ যোৱাৰ পাছত মই এয়া উঠাই লৈছো মই ইয়াত 3 চামুচ তেল দিছো আৰু 1 চামুচ ঘি দিছো আপোনালোকে তেল দি পেনিহে ঘি দিব নহলে ঘি জ্বলি যাব পাৰে ইয়াত মই গৰম মছলা দিছো যেনেকে দালচিনি লং ইলাইচি আৰু দিছো ইয়াত আদা ৰসুনৰ পেষ্ট আৰু আধা চামুচ চেনি আৰু লগতে দিছো তেজপাত আৰু এয়া ৰঙচুৱা হোৱালৈকে মই ভালকৈ ফ্ৰাই কৰি লম এতিয়া মই ইয়াত দিছো জলকীয়া এগিটা মই ডায়মণ্ড শেপত কাটি লৈছো আৰু দিছো বাসমতি ৰাইস ভালকৈ মিক্স কৰি লম আৰু চাউলখিনি ভালকে ফ্ৰাই কৰি লম ইয়াতে মই দিছো 1 চামুচ চেনি ইয়াত মই 1 চামুচ চেনি বেলেন্স কৰিব কাৰণে দিছো আপোনালোকে নিদিবও পাৰে ইয়াত এতিয়া ডিপ ফ্ৰাই কৰা কাজু আৰু কিচমিচ আৰু আকৌ ভালকৈ মই লাহে লাহে লৰাই থাকিম লাহে লাহে লৰাবলৈ এই কাৰণে কৈছো নহলে চাউল ভাঙি যাব পাৰে ইয়াত মই বেৰিস্তা অলপ দি দিছো চাউলখিনি ভালকৈ ফ্ৰাই হোৱা পাছত মই ইয়াত এড কৰিম কমেও 1.5 কাপ পানী মই ইয়াত বেছি পানী এই কাৰণে ইউজ কৰা নাই কাৰণ কি মই আগতে চাউলখিনি সোক কৰি থৈছিলো আৰু এয়া মই 5 মিনিটৰ কাৰণে ঢাকি দিম 5 মিনিটৰ পিছত মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ দিছো মন কৰিব যে আপোনালোকে কোফতাটো নিমখ দিছিলে সেই কাৰণে পৰিমাণটো চাই লব আৰু এয়া মই আকৌ ঢাকি ৰাখিছো মাজে মাজে মই লৰাই থাকিম পোলাওখিনি যেতিয়া 90% হৈ যাব তেতিয়া মই ইয়াত কোফতা কেটা দি দিছো লগতে মই ইয়াতে দি দিছো 1 ড্ৰপ কেওৰা ওৱাটাৰ আৰু লাহেকৈ মিক্স কৰি মই আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিম আৰু ফ্লেমটো মই সিমত ৰাখিম লাহেকে হৈ গৈছে আমাৰ পোলাও এয়া মই এতিয়া আকৌ 2 মিনিটৰ কাৰণে ৰাখিছো সিমত ইয়াত মই এতিয়া এড কৰিম বাছি যোৱা বেৰিস্তাখিনি আৰু ঢাকি ৰাখিম 15 মিনিটৰ কাৰণে আৰু ফ্লেমটো অফ কৰি দিম সো ৰেডি হৈ গল মোৰ পনীৰ কোফতা পোলাও দেখিছেনে কিমান ধুনিয়া হৈছে খাবলৈ কিন্তু বহুতে টেস্টি আছিলে আৰু চাউলখিনিও একদম জৰজৰীয়া হৈছে কিছুমান ডিশ যদি ফিউজন কৰি দিয়া হয় তেন্তে খাবলৈ খুবেই ভাল লাগে ভিডিওটো চাই কেনে পালে মোক কমেন্ট বক্সত জনাব আৰু এই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং